নমস্কাৰ বন্ধুসকল, আজি আমি আহি এই ৰহাৰ পৰা 3 কিলোমিটাৰমান আঁতৰত থকা এখন প্ৰসিদ্ধ ৰজাদিনীয়া জঙাল পলসুৰ ৰজাদিনৰ এখন থান নাম হৈছে আপোনাৰ মঠবৰী থান। বুৰঞ্জীয়ে কোৱা মতে আপোনাৰ এইখন আপোনাৰ জঙাল পলসু ৰজাই মানে কিবা কাৰণবশতঃ মন্দিৰ তাৰপিছত এতিয়ালৈকে মানে পূজা পতল হৈ থাকে ইয়াতে। আৰু বিশেষভাৱে মানে গৌৰৱৰ বিষয় পুৰাতত্ব বিভাগে মানে এই ঠাইডোখৰত তেওঁলোকে হেৰি কৰিছে, মানে চাই মেলি আৰু তেওঁলোকে এইখন মানে প্ৰসিদ্ধ হেৰি বুলি মানে চিনাকি দিছে। আমি সোমাই পেলাই মানে অনুমান কৰিছোঁ থানখন খুব মানে তেওঁলোকে খুব ভালকৈ পৰিষ্কাৰ কৰি ৰাখে, ভালো লাগিছে আহি। এতিয়া অকণমান পুখুৰী ফালে আমি আৰু গৈ দেউৰ লগত অকণমান জেগাডোখৰ ঘূৰি পকি চাম বুলি আগবাঢ়িছোঁ। দেউ, আপুনি অকণমান মানে ইয়াৰ বিষয়ে কি জানে দুই এষাৰ ক'ব। নমস্কাৰ, আপোনালোকক আমি সৰ্বপ্ৰথমে নমস্কাৰ আগবঢ়াইছোঁ। এই থানখন পুৰাতত্ব বিভাগে হওক বা আগৰ বৈজ্ঞানিকবিলাকে হওক 11-12 শতিকাতে ইয়াত স্থাপিত কৰিছিল। আইমত্ত ৰজাই হেনো ইয়াত পাপ খণ্ডনৰ কাৰণে কৰি হ'লেও এইখন থান ইয়াতে সৰুকৈ হ'লেও প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁ ইয়াত এই পুখুৰীটো যে দেখিছে, এই পুখুৰীটোপে এইবোৰ যিবোৰ ভাস্কৰ্য শিলৰ মূৰ্তি আছে সেইবোৰ ইয়াৰ পৰাই উদ্ধাৰ হৈছে বাৰু। আৰু ইয়াৰ আগতো চতুৰ্ভুজ মূৰ্তিও আছে, এই পুখুৰীতে উদ্ধাৰ হৈছে। আৰু ইয়াতে সৰ্বপ্ৰথমে পালিদিয়াটো বুলি কয় নলবাৰী ছাইডৰ তেখেত আছিল, বৰ জংঘলৰ মাজত। তেখেতে ঢুকোৱাৰ পিছত আকৌ এজন আহিল পূজাৰী, তেওঁ অলপ পা পৰিষ্কাৰ কৰিলে। তাৰপিছত ৰাইজে পাই এই যিখিনি কৰিলে মন্দিৰ চন্দিৰ আজিৰ যুগৰ হিচাপে কৰিলে, কিন্তু ঠাইটো একে ঠাইতে আছে, কিন্তু ঠাইটো কিন্তু বদলোৱা নাই মণিকূট। এতিয়া আমি যিখিনি দেখিছোঁ সেইখিনিৰ পৰা বাৰু মই কথাটো কৈছোঁ। লাহে লাহে কামবিলাক ৰাইজে কৰি নামঘৰ বনাইছে। দৌল উৎসৱ এটা হয় 14 দিনীয়া হিচাপে দৌল উৎসৱটো পতা হয় ডাঙৰ হৈ চাগে। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহি শৰাই কৰে আৰু মাহ প্ৰসাদ দি, আৰু তেওঁলোকে কয় যে তেওঁলোকৰ যি মনোবাঞ্ছা পূৰ্ণ হয় সেই হিচাপতে ডেইলি ইয়াত শৰাই নাম কীৰ্তন হৈ থাকে। আজিও তেনেকৈ হৈ আছে, ভকতসকল আছে ইয়াতে আমি আহি পেলাই এনেকৈ ডেইলি হৈ থাকে। আজি 3খন শৰাই একেলগতে আছে, এনেকৈ চলি আছে এতিয়া বৰ্তমান। যিসকলে ইয়াত পূজা পাতল দিয়ে এবাৰ আহিলে দ্বিতীয়বাৰ কিন্তু আহিবই লাগিব, তাৰমানে ফলটো পায় বুলি পেলাই তেওঁলোকে স্বীকাৰ কৰে। আচ্ছা, আপোনাৰ বাৰু এই থানখনৰ লগত মানে জড়িত হৈ আপোনাৰ মানে কেনেকুৱা অনুভৱ হয়? এই থানখনৰ বিষয়ে মোক যেতিয়া ৰাইজে ইয়াত প্ৰতিষ্ঠা মানে পূজাৰী হিচাপে ৰাখিলে তেতিয়াৰ মোৰ এটাই লাভ হৈছে। মোৰ ৰাইজৰ পিছত মোৰ এটা পইচাও দিয়া নাই এতিয়ালৈকে। মোৰ এটা কিন্তু লাভ হৈছে বুলি ময়ো আনকো কওঁ, ময়ো অনুভৱ কৰিছোঁ, আনন্দ পাওঁ। অনেক ধৰণৰ ভকত বান্ধৱ আহে ইয়াত, ঈশ্বৰৰ কথা অনেকেই কথা পতা যায় আৰু তেওঁলোকৰ ভাৱ ভংগীবিলাকো মই বুজি পাওঁ। এনেকৈ কৰি এইখিনি কৰি আছে এতিয়া বৰ্তমান। গতিকে মোৰ লাভ এই ভকত দৰ্শনটো হৈছে বুলিয়ে মই বৰ আনন্দিত। তেওঁলোকক হেৰি কৰি আৰু মানে শুশ্ৰূষা কৰি ভাল পায়। ঠিকেই। আচ্ছা, হেৰি দিয়ক, এই ইয়াৰ মানে পুখুৰীটো কেনেকুৱা, মানে দ নে? এই পুখুৰীটো এতিয়াও বহুত দ আছে, মাজতো নামিব নোৱাৰে। ইয়াত মাছো আছে আৰু ইয়াত তলত বহুত শিল আছে। এতিয়াও মাজে মাজে কিছু শিল আহি পাৰলৈ আহে, সেইবোৰ ৰাইজে দেখা পালে আকৌ উঠাই আনি ৰাখিছে আৰু তেনেকুৱাকেই আছে পুখুৰীত। ইয়াত মাছো আছে ডাঙৰ ডাঙৰ, আৰু কাছও আছে ইয়াতে। আৰু আপোনালোকে কওক মানে কি ক'ম আৰু ইয়াত যিখিনি দেখিছোঁ আৰু দেখাখিনি আৰু এতিয়া বৰ্তমান চলি থকা দিনটোত আমি ভালেই পাইছোঁ, ভালেই লাগিছে।
আৰু আমি ইয়াতে সদায় ভকতসকলক পাই থাকোঁ। ভকতৰ মানে সেৱা আমি সদায় থাকিব পাৰোঁ। ঠিকেই, এইটো ধৰক এজন মানে কি আৰু মানে শেষ বয়সত এনেকুৱা এটা মানে মন্দিৰৰ লগত জড়িত হৈ থাকে, নিশ্চয় ভাল হয়, ভাল লাগে থাকে। বন্ধুসকল, এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু লগতে ইয়াত থকা ধ্বংসাৱলী আৰু যি মানে সংৰক্ষণ কৰি ৰাখিছে তাকে চাওঁ অলপ। কি যথেষ্ট মাটি আছে মন্দিৰৰ, ভাল লাগিল, পৰিষ্কাৰ। আমি বৰ্তমান মন্দিৰৰ মানে মূল হেৰিলৈ আহিলোঁ। তাকে বন্ধুসকল দেখুৱাইছোঁ এয়া। মন্দিৰ ভাগত প্ৰৱেশ কৰিলেই আপোনাৰ মানে কিবা এটা যে গাম্ভীৰ্যপূৰ্ণতা মানে অনুভৱ কৰিব পৰা যায়। অনেক ধৰণৰ মানুহ আহে। এই আমাৰ পুখুৰীৰ পৰা উদ্ধাৰ হোৱা ধ্বংসাৱশেষ এয়া চাওক, জোঙাল বলহু ৰজাদিনীয়াই। এয়া চাওক সেই সময়ৰ কেনেকুৱা ভাস্কৰ্যকলা। গুৱাহাটীত যে আছে হয়, এই শিলচটা একে আকৃতিও হয়নে বাৰু? মাজত এটা ফুল আছে, এইটো সেই মলিয়ন হৈ গৈ যোৱাৰ কাৰণে তেনেকুৱা ফুল আছে মানে হা। এই গুৱাহাটী কি শংকৰী কি আছিলে কলাক্ষেত্ৰত যিহেতুটা আছিল শিলচটা আছিলে এইখিনি, কিন্তু ইয়াৰ পৰা লৈ গুচি গ'ল। সেই একে আকৃতি, এই সৰু সেই বহুত ডাঙৰ ভগ্নাৱশেষ। একে বস্তুটো সেই একেটাই বস্তুটো আছে। এয়া আমি আহি পেলাই তেওঁলোকে সংৰক্ষণ কৰি থোৱা মিউজিয়াম ঘৰটিত আহি পেলাই প্ৰৱেশ কৰিলোঁ। এই আমাৰ ভাইটি পংকজ প্ৰাণে দেখুৱাইছে, দেও লগত আছে আমাৰ, তেওঁলোকৰ লগতো হেৰি আছে বিষয়ববীয়াসকল। চাওক বন্ধুসকল, এই আমি যিটো হেৰিত আছোঁ, গৃহত আছোঁ, সেই গোটেই মানে সমলখিনি তাহানিৰ সেই জোঙাল বনহুৰ দিনৰ নগাঁওবাসীৰ বাবে এইটো এটা গৌৰৱৰ বিষয়ো। দেখুওৱা হৈছে। নমস্কাৰ দেও, আপুনি আমাক বহুতখিনি সহায় কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। হয়, আমি বহুত ধন্যবাদ। আৰু বিশেষতে চৰকাৰেও ইয়াত তেনেকৈ ভূমিকা ইয়াত অহা নাই, আৰু অলপ আহিলে এই গাঁৱৰ ৰাইজে যি পায় তাকে কৰি আছে। আমি আহিছোঁ নেকি আজি প্ৰথম, আৰু তেনেকুৱা সম্ভৱ সাংবাদিক কিছু আহে কেতিয়াবা, কিন্তু চৰকাৰৰ পৰা কোনো তেনেকুৱা অনুদান পোৱা নাই। আৰু আমাৰ ৰামাদেৱেও ইয়াত দিম বুলি কয়, কিবা এটা আজিলৈকে তাক দিয়া আমি দেখা নাই। ধন্যবাদ। কৃষ্ণ কৃষ্ণ। বন্ধুসকল, এই মঠবৰী থানখন আপোনাৰ 1100-1200 শতিকাত মানে স্থাপিত বুলি আনুমানিক কৰা হয়। আৰু ইয়াৰ মাটিকালিও আছে বিশেষভাৱে ডাঙৰেই, প্ৰসিদ্ধ এটি বৃহৎ পুখুৰীও আছে। এয়া তোৰণটো আপোনালোকক দেখুৱাইছোঁ, এয়া তোৰণ।